Hello guys, welcome back my YouTube channel. আজি বনাব লৈছো জলকীয়া আচাৰ। আহকচোন ভিডিওটো আৰম্ভ কৰো। মই ইয়াত ইমানখিনি জলকীয়া লৈছো। জলকীয়াখিনি ভালদৰে ধুই মই ৰ'দত দিছো যেহেতু অলপমান শুকাব লাগিব সেই কাৰণে মই এদিন ৰ'দত দিলো ভালদৰে। তাৰ পিছত মই এইখিনি কাটি ললো। এটা জলকীয়া তিনি পিচ কৰি লৈছো দেখিছে আৰু অলপ শুকালেও দেখিছে। আৰু ইয়াত মই লৈছো 5 ফুৰণ 4 চামুচ আৰু সৰিয়হ 4 চামুচ আৰু চফ 2 চামুচ লৈছো দেখিব পাইছে। এইখিনি তাৱাখনত পাতি ভালদৰে মই অলপমান ভাজি লৈছো। প্ৰথমতে 5 ফুৰণ কেটা ভাজি লৈছো, তাৰ পিছতে সৰিয়হ আৰু চফখিনি একেলগে দি দিছো দেখিব পাইছে। এইখিনি মই ভালদৰে ভাজি লৈছো আৰু লগতে মই লৈছো নহৰু আৰু আদা দেখিব পাইছে। মই পিছত নহৰু আকৌ দিলো যেহেতু মোৰ নহৰু কম হোৱা যেন লাগিলে দেখিব। আৰু আদাখিনি দেখিব পাইছে মই পিহনাত মাৰি লৈছো দেখিব পাইছে। আৰু ৰেডি কৰি থোৱা মছলাখিনি মই গুৰি কৰি ললো যিখিনি মই ভাজি থৈছিলো। আৰু মই ইয়াত আধা লিটাৰ মান তেল দিছো, পিছত আকৌ তেল দিম। এতিয়া মই আধা লিটাৰ মান তেল দিছো। এতিয়া প্ৰথমতে 5 ফুৰণ কেটামান তেলত দি দিলো দেখিছে। আৰু নহৰুখিনিও দি দিলো যেহেতু 5 ফুৰণ কেটামান দিছো কিয় মই 5 ফুৰণ গুৰি কৰি লৈছো দেখিছিলে। আৰু আদাখিনিও দি দিছো। এইখিনি অকমান 2 মিনিট মান ভজাৰ পিছত লগতে মই জলকীয়াখিনি পেলাই দিলো দেখিব পাইছে। একদম সহজ বনাবলে, এদিন এনেকৈ বনাই চাবচোন। আৰু ৰেডি কৰি থোৱা মই মছলাখিনি দি দিছো যিখিনি মই গুৰি কৰি লৈছিলো দেখিছে। আপোনালোকৰ ঘৰত যদি গুৰি থাকে গুৰি দিলেও হ'ব দেখিব পাইছে। ভালদৰে লৰাই দিছো আৰু সোৱাদ অনুসৰি নিমখ দি দিছো মই ইয়াত। এতিয়া মই গেছটো অফ কৰি দিলো দেখিব পাইছে। আৰু মই এইটো ভিনেগাৰ লৈছো। ভিনেগাৰখিনি মই ইমানখিনিলৈকে ভিনেগাৰ দিছো মই যিহেতু দেখুৱাই দিছো দেখিছে। গেছটো অফ কৰি লৈ মই ভিনেগাৰ ওপৰত দি দিছো। এইখিনি ভালদৰে লৰাই লওঁ দেখিব পাইছে কি ধুনীয়া কালাৰ বাহ দেখিব পাইছে। আমাৰ আচাৰ ৰেডি হৈয়ে গ'ল দেখিব পাইছে। মই যিহেতু আগতে কৈছিলো মোৰ নহৰু কম হোৱা যেন লাগিছিলে সেয়ে মই নহৰু দি দিলো। আৰু আচাৰ যিহেতু চিচা বৈয়ামত থলে ভাল হয় সেইকাৰণে মই চিচা বৈয়াম এটাত থৈছো দেখিব পাইছে। আৰু যদি ভিডিওটো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে থকা বেল আইকনটো টিপি দিব। বাই বাই।